হাই এভৰিৱান, আজি মই কি বনাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ দেই। এয়া দেখিছে অমিতা দুটা কাটি থৈ দিছিলোঁ। এই অমিতাখিনি এতিয়া ইয়াত দিম। ইয়াত অকণমান তেল দিছোঁ আৰু তাত মই নহৰু 5 ফটামান দি নহৰুখিনি ৰংচুৱা হোৱাকৈ ভাজি লৈছোঁ। ইয়াত এতিয়া কাটি থোৱা অমিতাখিনি দি দিছোঁ। অকণমান গোটাইখিনি লৰাই দিছোঁ। লৰাই দি পিনে ইয়াত মই এতিয়া কি দিম চাবচোন। এয়া এতিয়া মই ইয়াত দিছোঁ এয়া ঘৰত বনোৱা কলৰ মূৰটোৰ মানে কলৰ মাথাটো, ভীমকলৰ মাথাটো খাৰ বনোৱা এয়া কলা খাৰ এনেকৈ পানীত তিয়াই থৈ দিছিলোঁ। মাহঁতে ঘৰতে বনাই খাৰটো দি দিয়ে মোক, এইটো মই মাজে মাজে এনেদৰে খাৰ খাওঁ। এতিয়া মই খাৰ অকণমান দি দিছোঁ ইয়াত। আৰু এটা কথা আপোনালোকে জনাবচোন, কোনে কোনে অমিতা খাৰত বা যিকোনো খাৰ বনালে হেৰি দিয়ে নেকি, আপোনালোকে হালধি গুড়ি দিয়ে নেকি? মই কিন্তু নিদিওঁ দেই। আৰু এয়া অকণমান নিমখ দিছোঁ। খাৰত বেছি নিমখ দিলে বেছি হৈ যাব, যিহেতু এইখিনি বস্তু এতিয়াই কমি যাব 5 মিনিট পিছতে। এই নিমখ আৰু খাৰখিনি নহৰু দি মই এনেকৈ অকণমান সময়ৰ বাবে ঢাকি দিম। এতিয়া অকণমান সময়ৰ বাবে এনেদৰে ঢাকি দিছোঁ। আৰু এতিয়া মই ইয়াত দিবলৈ ওলাইছোঁ। এয়া দেখিছে বাতি এটাত মই মচুৰৰ দালি এমুঠিমান তিয়াই থৈ দিছিলোঁ। এতিয়া এই মচুৰৰ দালিখিনি মই ইয়াত খাৰতে ঢালি দিলোঁ গোটেইখিনি। এনেদৰে মচুৰৰ দালিখিনি মই ইয়াতে মিহলাই লৈ লৈছোঁ। এতিয়া মই ইয়াত দিছোঁ অকণমান আদা, নহৰু আৰু কেঁচা জলকীয়া কেইটামান এনেদৰে পিচি থৈ দিছিলোঁ। মই মিক্সিত গ্ৰাইণ্ডাৰতে দিছিলোঁ। এই আটাইখিনি মই ইয়াত ঢালি দিছোঁ। আৰু ইয়াত বাকী একো মা মছলা ব্যৱহাৰ নকৰোঁ। এতিয়া ইয়াত জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি বা কিবা আন মছলা একো ব্যৱহাৰ নকৰোঁ। কেৱল মাত্ৰ দিয়া হ'ল কেঁচা নহৰু, কেঁচা জলকীয়া, আদা আৰু অমিতাখিনি, অকণমান খাৰ আৰু মচুৰ দালি কেইটামান দিছোঁ। এইখিনি মই এতিয়া 5 মিনিটমানৰ কাৰণে এনেদৰে ঢাকি দি দিম। এতিয়া এয়া মোৰ তৰকাৰীখন এতিয়া উতলিছে। মচুৰ দালিখিনি প্ৰায় সিজিয়ে গ'লগৈ আৰু খাৰ দিয়াৰ বাবে অমিতাখিনিও আধা সিজা হৈছে। এতিয়া মই আকৌ ইয়াত এটা বস্তু দিম। ইয়াত দেখিছে মাছ, এই মাছখিনি ঘৰত শুকোৱা, সেইবাবেহে ক'লা ক'লা। মানে মায়ে ঘৰতে মাছ মাৰি এনেদৰে শুকাই থৈ দিয়ে আৰু মোলে মৰমতে পঠিয়াই দিয়ে। এতিয়া মই এই মাছখিনিৰ আজি অমিতাৰ সৈতে খাৰ এখন বনাম। এনেদৰে কোনে কোনে বনাই খায় আপোনালোকে জনাবচোন কমেণ্টত। মই হ'লে খাৰৰ তৰকাৰী সপ্তাহত এবাৰ লাগেই দেই। খুব ভাল পাওঁ মানে খাই পিনে। আমি যিকোনো খাৰেই বনাব পাৰোঁ, অমিতা খাৰ, বন্ধাকবি খাৰ বা যিকোনো খাৰে আমি এনেদৰে যদি বনাওঁ। আপোনালোকে বগা বগা দেখিছে কাৰণ মই খাৰৰ তৰকাৰীত হালধি নিদিওঁ, এনেকৈ বনাওঁ। মাছখিনি দিলোঁ মই। মাছখিনি দি পিনে এতিয়া ইয়াত একো আৰু নিদিওঁ। এতিয়া অকণমান কম জুইত সিজিবলৈ দিম। এয়া বন্ধু বান্ধৱীসকল, মোৰ খাৰৰ তৰকাৰীখন হৈ গ'ল। দেখিছে ইমান ধুনীয়াকৈ একদম সিজি গৈছে, গলগলীয়াকৈ হৈছে। আৰু এনেদৰে খাৰৰ তৰকাৰী আপোনালোকে বনাই খাবচোন। এয়া ঘৰৰ মাছ মাৰা দিছোঁ মই ইয়াত, ঘৰৰে শুকোৱা মাছ। আপোনালোকে যদি এনেদৰে ঘৰত শুকোৱা মাছ নাথাকে বাৰু একো কথা নাই, বজাৰৰ পৰা কিনি আনি এই শুকান মাছৰ সৈতে এনেদৰে খাৰৰ তৰকাৰী এখন বনাই খাব পাৰে। খাৰৰ তৰকাৰী আমাৰ দেহৰ বাবে খুবেই উপকাৰী। আমি যদি মাহেকত 15 দিনত এনেদৰে খাৰৰ তৰকাৰী এখন খাওঁ, তেতিয়াহ'লে আমাৰ শৰীৰটোৰ বাবে খুবেই ভাল। আমাৰ দেহত খাৰ, তিতা, টেঙা সকলো বস্তু লাগে, হয়নে নহয় কওকচোন? চব খাব লাগে। ঠিক আছে বাৰু আজিলৈ বাই বাই।